West Karbi Anglong asile 26.87 OBC আৰু MOBC মেলৰ asile West Karbi Anglong কথা কৈছো মই 27.84 Hey guys বন্ধুসকল সকলোকে নমস্কাৰ আজি আছে আমাৰ আনি দি ভিডিঅলৈ যেটো আসাম পুলিচৰ ফিজিক্যাল ইন্টাৰভিউ ইতিমধ্যে শেষ হৈ গৈছে আমি কাটঅফৰ বিষয়ে অলপমান ক'বলৈ চেষ্টা কৰিম যোৱাবাৰ যেটো কাটঅফ গৈছিল 2100 কিমান 34 না কিমান পইচা চলে সেই দিটা সময়ত ফিজিক্যাল কাটঅফ কিমান গৈছিল আৰু 18 চনত যেটো এপ্লাই কৰা হৈছিল বা 18 চনত এপ্লাই কৰা আছিল 5490 না 94 এনেকুৱা কিবা আছিল এইখিনি সময়ত ফিজিক্যাল কাটঅফ কিমান গৈছিল এইখিনি ক'বলৈ চেষ্টা কৰিম আৰু মানে পিডিএফ তো আছে মোৰ লগত আপোনালোকক ধুনিয়াকৈ দেখাম এই দিটা সময়ত কিমান গৈছিল আৰু এতিয়া কিমান যোৱাৰ চান্স আছে মই বিশেষকৈ কাৰ্বি আংলং আৰু ওয়েষ্ট কাৰ্বি আংলংৰ কথাটো ক'ব ওলাইছো মানে যেটো প্ৰায়বোৰে মানে এইটো কাৰ্বি আংলং আৰু ওয়েষ্ট কাৰ্বি আংলং মানে বহুত কমকে ভিডিও বিলাক আহে মই এটো কাৰণে কাৰ্বি আংলং আৰু ওয়েষ্ট কাৰ্বি আংলংৰ বিষয়ে মানে জনাব চেষ্টা কৰিম এই দিটা সময়ত কিমান গৈছিল আৰু এতিয়া কিমান যোৱাৰ চান্স আছে তো আপোনালোকক পিডিএফ তো দেখাবলৈ চেষ্টা কৰিম মই এটো আছিল 18 চনত যেটো এপ্লাই কৰা হৈছিল 20 21 বা 22 মানত হৈছিল নেকি ফিজিক্যাল তো হেতু সময়ৰ কাটো বাৰু চাওক কাৰ্বি আংলংৰ গৈছিল ইউআৰ আনৰিজাৰ্ভড গৈছিল কাৰ্বি আংলংৰ আছিল 27.6 আৰু এটো মেলৰ হয় আৰু ফিমেলৰ আছিল 23.65 তাৰপিছত মই এফালে এসটি হিলছৰ যদি ক'বলৈ যাওঁ এসটি হিলছৰ আছিল কাৰ্বি আংলং STH or asile male 26.57 আৰু এফালে ফিমেলৰ কাৰণে পোষ্ট আছিল এটো আৰু ওয়েষ্ট কাৰ্বি আংলংৰ যদি কথাটো ক'বলৈ যাওঁ ওয়েষ্ট কাৰ্বি আংলং আছিল 26.87 আছিল ইউআৰ মেলৰ হয় তাৰপিছত 24.005 আছিল হেৰি ছোৱালী বিলাকৰ ফিমেলৰ হয় ফিমেলৰ 24.05 আছিল আৰু ইফালে এসটি হিলছ যদি ক'বলৈ যাওঁ এসটি হিলছৰ আছিল 26.71 আছিল 26.71 আছিল মেলৰ এসটি হিলছত আৰু ইফালে STH ত ছোৱালী কাৰণে ওয়েষ্ট কাৰ্বি আংলং পোষ্ট নাছিল এটো আছিল 18 চনত যেটো এপ্লাই কৰা হৈছিল সম্ভৱ 20 22 ত হৈছিল নেকি ফিজিক্যাল কাট ফিজিক্যাল তো হেতু সময়ৰ কাট অফ আছিল এটো তেতিয়া মানে 33 আছিল ডিস্ট্ৰিক্ট হয় হেতু আছিল আৰু 21 22 চনত যেটো হৈছিল মই এটো দেখাবলৈ চেষ্টা কৰিম মোৰ এইটো ৰবৰ এই পিডিএফ তো আছে যেটো 2134 না কিমান পোষ্ট আছিল এটো 2134 যোনটো পোষ্ট আছিল এইখিনি সময় দেখাব চেষ্টা কৰি আছো মই এইটো আছিল যোনটো 2100 পোষ্টৰ মানে 21 22ৰ যোনটো কিবা হেৰি হৈছিল মানে পুলিচৰ ইন্টাৰভিউ হৈছিল আৰু মানে এই তেতিয়া কৈছিল বাক্সা জিলাৰ এইবিলাক আছে বাক্সা জিলা এইটো ইউবিৰ কাট অফ হয় দে ইউবি কাট অফ হয় এবি নহয় আৰু মই দেখাবলৈ চেষ্টা কৰিম কি বুলি কয় কাৰ্বি আংলংৰ আছিল 31.51 আছিল মেলৰ আৰু 25.64 আছিল ফিমেলৰ আৰু ইফালে আছিল STH ৰ আছিল 31.06 আৰু ইফালে ফিমেলৰ কাৰণে পোষ্ট নাছিল এটো আছিল কাৰ্বি আংলংৰ আৰু ওয়েষ্ট কাৰ্বি আংলংটো ক'বলৈ গলে ওয়েষ্ট কাৰ্বি আংলং আনৰিজাৰ্ভৰ মেলৰ আছিল 29.99 আৰু ফিমেলৰ আছিল 25.02 এখিনি আছিল কাৰ্বি ওয়েষ্ট কাৰ্বি আংলংৰ আৰু STH ত ক'বলৈ গলে STH ত যোনটো আছিল 29.37 আৰু OBC বিলাকটো বহুত কম আছিল 22.76 আছিল ফিমেলৰ 76 আৰু ইফালে OBC আৰু MOBC মেলৰ আছিল ওয়েষ্ট কাৰ্বি আংলংৰ কথা কৈছো মই 27.84 OBC বিলাক কম থাকে ST বেছি থাকে সো তাত মানে ওয়েষ্ট কাৰ্বি আংলং আৰু কাৰ্বি আংলংত ST বিলাকৰ কাটঅফে বেছি যায় মানে আৰু ফাইনাল কাটঅফ কিমান গৈছিল ফাইনাল কাটঅফ কৈছিল হেৰি ফাইনাল কাটঅফ আছিল এইটো ইউবিৰ ফাইনাল কাটঅফ আছিল এইটো আছিল ফাইনাল কাটঅফ আছিল ওয়েষ্ট কাৰ্বি আংলংৰ আছিল 79.45 আছিল ওয়েষ্ট কাৰ্বি আংলংৰ আৰু কাৰ্বি আংলংৰ এটো আনৰিজাৰ্ভৰ কথা কৈছো মই আনৰিজাৰ্ভৰ মেলৰ আছিল 79.45 আৰু ফিমেলৰ আছিল 75.78 আৰু কি বুলি কয় কামৰূপ বুলে কাৰ্বি আংলংৰ কথা ক'বলৈ গলে ইয়াত 83 আছিল কাৰ্বি আংলং আৰু 83 আছিল 83 তাৰ পিছত ফিমেলৰ আছিল 79 আৰু ইফালে কাৰ্বি আংলংৰ STH ৰ আছিল 80.95 আৰু ইফালে আছিল
ৱেষ্ট কাৰ্বি আংলঙত STHৰ কাৰণে পোষ্ট নাই, ছোৱালীৰ কাৰণে পোষ্ট নাই, এনেকুৱা আছিলে। এইটো আছিলে 22-23-ৰ 2134 না কিমান পোষ্ট আছিলে, এইটো আছিলে UB, আৰু এইটো আছিলে যোনটো 2100 পোষ্ট আছিলে তাৰে এইটো UBৰ ABৰ কাট অফ হয়। ABটো কাট অফ বেছি গৈছিলে বাৰু। এইটো এইফালে মই কাৰ্বি আংলঙতো দেখাব চেষ্টা কৰি আছোঁ। কাৰ্বি আংলং আছিলে 85.90, এইটো মেলৰ আনৰিজাৰ্ভ। তাৰপিছত ফিমেলৰ আছিলে 80.50, আৰু STHৰ আছিলে কিমান, STHৰ মেল আছিলে 85.50, কম আছিলে মানে। আৰু ইফালে ফিমেলৰ কাৰণে পোষ্ট নাছিলে। আৰু ৱেষ্ট কাৰ্বি আংলং গৈছিলে 84.40। তাৰপিছত ফিমেলৰ কাৰণে পোষ্ট নাছিলে, ন' পোষ্ট। ল'ৰাবিলাকৰ কাৰণে গৈছিলে ৱেষ্ট কাৰ্বি আংলঙত সেইটো যোনটো কিবা AB আৰু 2100 পোষ্টৰ। তাৰপিছত এইটো 84 আছিলে, 84.40। তাৰপিছত ফিমেলৰ কাৰণে আছিলে STHত আছিলে, ন' পোষ্ট আছিলে, STHত কোনো পোষ্ট নাছিলে। চ' গাইজ দেখাব চেষ্টা কৰিলোঁ ফিজিকেল কাটত কিমান গৈছিলে আৰু একে মেৰিট লিষ্টত কিমান গৈছিলে সেইখিনি কাটত দেখাব চেষ্টা কৰিলোঁ। আৰু এতিয়াতো 21-22 চনৰ যোনটো পোষ্ট কিবা ভেকেঞ্চি আছিলে, যোনটো ইণ্টাৰভিউ হৈছিলে, তাতকৈ মানে বেছি পোষ্ট আছে, প্ৰায় 4000 ধৰ 3900 কিমান আছে, 934 না 36 তেনেকুৱা এটা আছে পোষ্ট। চ' গতিকে 21 চনত যোনটো 29 কিমান আহিছিলে, 29.99 এনেকুৱা 99 এনেকুৱা আহিছিলে URৰ মেলৰ, আৰু ফিমেলৰ 25 না কিমান আহিছিলে, এইটো উঠোনে দেখাইছোৱে। আৰু ফৰেষ্টৰ যিটো যোৱাবাৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টৰ AFPFৰ যোনটো ফিজিকেল কাট অফ বনিছিলে, সেইটো একেবাৰে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ST হিলছৰ কথা কৈছো মই। ST হিলছৰ একেবাৰে কম গৈছিলে, মানে 26ৰ পৰা মেল বিলাকৰ 26 আছিলে, আৰু ছোৱালী বিলাকৰ 22ৰ পৰা মাতিছিলে ST হিলছৰ। ৱেষ্ট কাৰ্বি আংলঙৰ কথা কৈছো মই। ল'ৰাবিলাকৰ আছিলে 26 আৰু ছোৱালী বিলাকৰ আছিলে 22ৰ পৰা মাতিছিলে। গতিকে ভাবি চাওক এবাৰ কাট অফ কিমান যাব পাৰে। আৰু তাকো 2100 না 2200 পোষ্ট আছিলে এইটো ফৰেষ্ট গাৰ্ডৰ ফৰেষ্টৰ সময়ত আৰু AFPF। তাৰপিছত এতিয়া ভাবি চাওক, এতিয়া প্ৰায় 4000 পোষ্ট আছে কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ বন্ধু বান্ধৱীসকলক কৈছো, ল'ৰাবিলাকৰ কথা কৈছো। যিটো 46-47 যোনে পাইছে, আপোনালোকে পুৰা ৰিটেনৰ কাৰণে প্ৰেক্টিচ কৰিব পাৰে, পঢ়িব পাৰে আৰু ভালকে। আৰু ছোৱালীবিলাকে 24-25ৰ ওপৰত যিমান পাইছে আপোনালোকে ধুনীয়াকে পঢ়াটো প্ৰেক্টিচ কৰিব পাৰে মোৰ মতে। আৰু ল'ৰাবিলাকৰ 50ৰ ওপৰত পোৱাখিনি ক'বই নালাগে। মই কথাটো কৈছো কি 46, 47, 48, 49 যিমান পাইছে আপোনালোকে সকলোৱে ৰিটেনৰ কাৰণে তৈয়াৰী কৰক। আৰু যদি আপোনালোকে ৰিটেনৰ কাৰণে কি কিতাপ পঢ়িব আৰু এটা যদি বুক লিষ্ট যদি লাগে আপোনালোকে কমেন্ট কৰি জনাব নাপাহৰিব। চ' গাইজ লগ পাম নেক্সট এটা ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।